Press the bell icon on the YouTube app and never miss another update. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল হিৰাম বৰাই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে এটা ব্ৰাউজাৰ লৈ আহিছোঁ, যিটো ব্ৰাউজাৰ এপৰ দ্বাৰা আপোনালোকে ব্ৰাউজিং কৰি টকা উপাৰ্জন কৰিব পাৰিব আৰু ফ্ৰীতে মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকিব। এই ব্ৰাউজাৰ এপটোৰ নাম হ'ল এমএছএম ব্ৰাউজাৰ। এমএছএম ব্ৰাউজাৰটো দেখাত এনেকুৱা ধৰণৰ, আৰু এই এপটো ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব লাগিব এমএছএম, আহি যাব এমএছএম ব্ৰাউজাৰ ফ্ৰী ৰিচাৰ্জ। এপটো দেখাত এনেকুৱা ধৰণৰ, এনেকুৱা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। ইয়াৰ ৰেটিং পইণ্ট খুবেই ভাল, 4.3। ইয়াত 10 মিলিয়ন মানুহে ডাউনলোড কৰিছে আৰু ইয়াতে মানুহে ধুনীয়া ধুনীয়া কমেণ্টো দিছে। চাওক, ফ্ৰী ৰিচাৰ্জ, ভেৰি হেল্পফুল, থেংকছ টু, এনেকুৱা ধৰণৰ বহুত ধৰণৰ ধুনীয়া ধুনীয়া কমেণ্ট দিছে। এই এপটো ডাউনলোড কৰি ল'ব। মই এপটো অলৰেডি ডাউনলোড কৰি লৈছোঁ, ইয়াৰ কাৰণে অ'পেন লিখা হৈছে। আৰু এপটো ডাউনলোড কৰাৰ পিছত চিম্পলি এপটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। অহাৰ পিছত ইয়াতে আপোনাৰ ফোন নম্বৰটো দি লগ ইন কৰি ল'ব লাগিব। মই লগ ইন কৰি লৈছোঁ। এপটো লগ ইন হোৱাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে ব্ৰাউজাৰ কৰিলে আপোনালোকে কিছুমান পইণ্ট পাব আৰু এই পইণ্টবিলাকে টকা হয়। ইয়াতে ওপৰত চাব, মোৰ বহুত পইণ্ট হৈ আছে, 49,147। ইয়াতে এটা কথা মন কৰিব, 1000 হ'লে এটকা, অৰ্থাৎ 10,000 যদি পইণ্ট হয় তেতিয়াহ'লে 10 টকা হ'ব। আৰু ওপৰত চাব আৰ্ণ, ইয়াতে আপোনালোকে ৰেফাৰ কৰিও আৰ্ণ কৰিব পাৰিব, হোৱাটছআপ বা যিকোনো শ্বেয়াৰ কৰিব পাৰিব। আৰু এই এপটোৰ ডাউনলোড লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডিছক্ৰিপশ্যনত গৈও এই এপটো ডাউনলোড কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে ব্ৰাউজাৰ কৰিব চাওক, এতিয়া মোৰ 49,147 পইণ্ট আছে। আৰু এতিয়া মই যদি ব্ৰাউজাৰ কৰিম, ছাপ'জ ফ্লিপকাৰ্ট কৰিম, খবৰ ইয়াত আহি গৈছে। অলপ সময় ব্ৰাউজাৰ কৰিম। ব্ৰাউজাৰ কৰাৰ পিছত এতিয়া হোম পেজত যাম। চাব, মোৰ পইণ্ট অট'মেটিক বাঢ়ি গ'ল। দেখিছে, এতিয়া 50,000 হ'ব। 50,000 মানে মোৰ ইয়াত আছে 50 টকা আছে। আৰু এইটো ৰিচাৰ্জ কৰিবলৈ হ'লে, মোবাইল ৰিচাৰ্জ কৰিবলৈ হ'লে এই পইণ্টটোত ক্লিক কৰিব। কৰাৰ পিছতে ইয়াতে আপোনাৰ ৰিচাৰ্জ বুলি অপশ্যন আছে। ইয়াতে আপোনাৰ মোবাইল নম্বৰটো দি দিব। দিয়াৰ পিছত আপোনাৰ কিমান ৰিচাৰ্জৰ কাৰণে এভেইলেবল হৈছে পইণ্টখিনি ইয়াতে দেখা পাব আৰু ৰিচাৰ্জ কৰিব পাৰিব। এই এপটো খুবেই ভাল, আপোনালোকে ডাউনলোড কৰিব আৰু ব্যৱহাৰ কৰক। মই আপোনালোকক 100% গেৰাণ্টি দিছোঁ, আপোনালোকে ফ্ৰী মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। এতিয়া আপুনি এটাতকৈ বেছি নম্বৰ যোগ কৰিব পাৰে। ইয়াতে আপোনালোকে দি দিব, বহুত ধৰণৰ নম্বৰ দিব পাৰে। এতিয়া যদি ইয়াতে চাওক, মোৰ 30 টকা এনেবেল হৈছে, 47 টকা, 48 টকা মই এইবিলাক ৰিচাৰ্জ কৰিব পাৰোঁ। যেতিয়ালৈকে আপোনাৰ এইটো ৰিচাৰ্জৰ এভেইলেবল নহ'ব তেতিয়ালৈকে এনেকুৱা ধৰণৰ তলত এটা চাব ৰেগ আহিব বা দাগ আহি থাকিব। যেতিয়া এভেইলেবল হ'ব এই দাগটো গুচি যাব। ইয়াত চাওক, ওপৰত দাগটো গুচি গৈছে। ৰিচাৰ্জ ফৰ 30,000 পইণ্ট, মানে 30,000 পইণ্টত 30 টকা। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ধন্যবাদ।